যোৱাকালি বিভিন্ন টিভি চেনেল আৰু বিভিন্ন প্ৰেছ মিডিয়াত যিখিনি বস্তু মোৰ বিৰুদ্ধে বৰ্তমান আমাৰ বিটিআৰৰ ঘনশ্যাম দাসে যিখিনি মোৰ এলিগেশ্যন আনিছে তাত প্ৰত্যুত্তৰ মই দুই এষাৰমান কথা আপোনালোকৰ আগত স্পষ্টভাৱে কোৱাৰ কাৰণে আজি আপোনালোকৰ ইয়াতে সমবেত হৈছোঁ। 1 নম্বৰ কথা, তেওঁ কৈছিলে যে জন দাসক চিনিয়ে নাপায়, ক'ৰ হ'ব বুলি কথা কৈছিল। মই সেই ঘনশ্যাম দাসৰ বিষয়ে দুটা কথা কৈ দিওঁ আপোনালোকক যে আপুনি ঘনশ্যাম দাস ডাঙৰীয়া, আপোনাক মই কৈছোঁ যেতিয়া আপুনি এটা নাবালিকা ছোৱালীক এটা অবৈধ সন্তানে পিতৃ বুলি যেতিয়া আপুনি গুৱাহাটী চেণ্ট্ৰেল কাৰাগাৰত আছিল, তেতিয়া এই জন দাসে আপোনাক এই পানীৰ বটলৰ পৰা আপেলৰ পৰা দি কেনে আপোনাক জানো মই দিয়া নাছিলোঁ? তেতিয়া জানো আপুনি কোৱা নাছিল? এই জেলৰ কাৰাগাৰৰ পৰা আপুনি কৈছিলে যে জন দাস নহ'লে একো নহয়। 1 নম্বৰ। 2 নম্বৰ, যেতিয়া আপোনাৰ এই যে নাবালিকা ছোৱালীটো যে ধৰ্ষণকাৰী হিচাপত আপোনাৰ আইনী যেটা দোষী বুলি আপোনাৰ প্ৰথম ইনিচিয়েল কৰিছিল, তেতিয়া এই সন্তানটো আপোনাৰ হয়নে নহয় বুলি যেতিয়া গুৱাহাটী মেডিকেল কলেজৰ পষ্টমৰ্টম অফিচৰ কাষত থকা DNA টেষ্ট কৰিব গৈছিল, তেতিয়া আপোনাৰ লগতে মই আছিলোঁ। আৰু যদি আপোনাৰ বিশ্বাস নহয়, আপোনাৰ দ্বিতীয় পত্নী তেখেতক সোধক আৰু দ্বিতীয় পত্নীৰ ল'ৰা সোধক, সেইজন জন দাস আছিলনে? সেই জন দাসক আপুনি কোৱা নাছিল জানো যে বাবা তই নহ'লে কিন্তু মোৰ সমাধান নহ'ব? এয়া 2 নম্বৰ কথা। 3 নম্বৰ কথা, তেখেতে কৈছে যে কৰ্মসূত্ৰে মই গুৱাহাটীত থাকোঁ দেউতাৰ পিতৃ চাকৰি হিচাপত। সেই ঘনশ্যাম দাস ডাঙৰ কওঁ, আপুনি মই ইয়াৰে হয়নে নহয় আপুনি জানেনে? মোৰ LP স্কুল মুছৰপুৰ LP স্কুল, মোৰ হাইস্কুল মুছৰপুৰ হাইস্কুল, আৰু মোৰ পিতৃ মাতৃ গোটেই ইয়াতে থকা। আপুনি জানেনে? যিকোনো কথা আপোনাৰ নিচিনা মানুহে আবুল তাবুল বকি মানুহক ভীতিগ্ৰস্ত নকৰিব। আপুনি বড় বড় কথা কি জানে? আপুনি জানেনে 1989 চনত মোৰ ঘৰত বড়োৱে গুলীয়াগুলি কৰি এজন মানুহ শ্বহীদ হৈছিলে? আপুনি জানে? আপোনাৰ লগতে বৰ্তমান মোৰ দাদাৰ ল'ৰা, মোৰ জেঠাৰ ল'ৰা বসন্ত দাস আপোনাৰ লগতে বৰ্তমান GSP হৈ কাম কৰি আছে। তেওঁ সোধক যে সেই 1989 চনত যেতিয়া আপোনাৰ নিচিনা এজন আবুল তাবুল কথা আৰু মগজুহীন ব্যক্তিৰ আৱিষ্কাৰ হোৱা নাছিলে, তেতিয়া কি জানে আপুনি? তেতিয়া সেই সময়তে 1989 চনত তেতিয়া মুছলপুৰ হাইস্কুলত মই ক্লাছ 7ত পঢ়া ল'ৰা। সেই সময়তে নাৰায়ণপুৰ ডুমনি বিভিন্ন ঠাইত বড়ো গণ্ডগোল হৈছিল। তেতিয়া মোৰ দেউতাৰ গাড়ীতে এই গুলীয়াগুলি আৰম্ভ হৈছিল। তেতিয়া সেই সময়ত বাস্কা ডিষ্ট্ৰিক্টৰ প্ৰশাসন আৰু বিভিন্ন মানুহে মোৰ দেউতাক কৰ্মসূত্ৰে গুলীয়াগুলি হোৱাৰ কাৰণে বেলেগত ট্ৰেন্সফাৰ কৰাৰ কাৰণে বাধ্য হৈছিল জীৱন সুৰক্ষাৰ স্বাৰ্থত। আপুনি জানেনে 1997 চনত থমনাৰ মাজ ৰাস্তাত মোৰ বৰদেউতালে থমনাত অৱৰ সুৰক্ষা সমিতিয়ে কেন্দ্ৰীয়ভাৱে শ্বহীদ দিৱস পালন কৰিছিল। জানে কিয়? সেই ঘনশ্যাম দাস ডাঙৰে কৈছোঁ যে 2014 চনৰ পৰা 2020 চনলৈকে সেই মনোজ দাসৰ শ্বহীদ বেদীটোক আপোনালোকে MP নৱকুমাৰ শৰণীয়া আৰু ঘনশ্যাম দাস ডাঙৰীয়ে 50 লাখ 2 কোটিমান টকা পোৱাৰ পিছতো আপুনি তাতে তেওঁ শ্বহীদ বনাবৰ কাৰণে আপোনাৰ সেইখিনি মস্তিষ্কত নাহিলে। আজি সেই মনোজ দাসৰ নামত, সঞ্জয় দাসৰ নামত, বিদ্যুৎ কলিতাৰ নামত দালালগিৰি কৰি কিনে আপুনি ইপিৰ ট্ৰেক্টৰত ভোট দিবা দি কিনে ককলাবাৰী ৰাইজক আপোনালোকে বিভীষিকাময় পৰিৱেশ সৃষ্টি কৰা বাধ্য কৰাইছে। আপুনি দিহিঙীয়া সমষ্টিৰ মানুহ, ককলাবাৰীৰ বিষয়ে আপুনি কি জানে? মন কৰিব আপোনালোকে। সেই মনোজ দাস মৰি গ'ল, তাৰ শ্বহীদ বেদী আজিলৈকে পৰি থাকিলে আপোনালোকে শ্বহীদৰ নামত ব্লেকমেইলিং ৰাজনীতি কৰিছে। আপুনি কি ৰাজনীতি কৰা নাই? আপোনালোকে শ্বহীদৰ ইমান লাখ টকা লৈ কিনে MCLA বনালে আপোনালোকে। মনোজ দাসৰ শ্বহীদ বেদীত 1 লাখ টকা খৰচ কৰি মনোজ দাসৰ শ্বহীদ বেদী আপোনালোকে বনাব নোৱাৰিলে। 2014 চনৰ পৰা 2019 চনকলৈকে এই জন দাসে নিজৰ খৰচত মই মনোজ দাসৰ মৃত্যু হওক জন্মতিথি পালন কৰি আহিছোঁ। সেইখিনি কথা জন দাসৰ প্ৰমাণ কৰে নকৰে সেই মনোজ দাসৰ পৰিয়ালক যাই কিনে সোধক। আপোনাৰ নিচিনা নিদক আপোনাৰ নিচিনা মানুহে আচলতে এই ব্যক্তিকেন্দ্ৰিক যি আপুনি মিডিয়াত বাৰ্তালাপ আৰম্ভ কৰিছে, এজন সুস্থ মস্তিষ্ক থকা ব্যক্তিয়ে কিন্তু এনেকুৱা কাম নকৰে। এটা কথা সাৱধান কৰি দিছোঁ আপোনাৰ তাত তথ্য যদি নাই আপুনি মানুহ এলিগেশ্যন নানিব। যদি তথ্য আছে এলিগেশ্যন কৰক। আপোনাক 24 ঘণ্টা সময় দিলোঁ। এই বাস্কা ডিষ্ট্ৰিক্ট বিটিআৰৰ যিকোনো ঠাইত জন দাসক নিমন্ত্ৰণ দিয়ক আৰু আপোনালোকৰ মক্কেলবিলাকক নিমন্ত্ৰণ দিয়ক। প্ৰতিটো কথাই প্ৰত্যুত্তৰ আপোনাক দিম। দ্বিতীয় কথা, আপুনি বৰ দম্ভালি মাৰি কথা কৈছে যে EPPL আৰু GSPৰ সময়তে পাৰ্টীক ভোট দিব লাগে। কিয় দিব লাগে বুলি কৈছে? মাটিৰ সমস্যা আপোনালোকৰ সমাপ্ত হৈছে, ভাষাৰ সমস্যা হৈছে।
আপোনাৰ নিচিনা এজন মিছলীয়া মানুহে বি টি আৰৰ নামত বি টি আৰ বটোৱে আপোনাৰ অভিজ্ঞতা জ্ঞানত নাই, সেইজন মানুহে বি টি আৰ মাটিৰ সমস্যা সমাপ্ত হৈছে। মন কৰিব ৰাইজ, এই ককলাবাৰী ৰাইজক আজি মিডিয়াৰ থ্ৰুদি এটা ঘনশ্যাম দাসৰ মিথ্যাচাৰৰ কথা আপোনালোকে প্ৰমাণ কৰি দিছোঁ। আপোনালোকে জানেনে যে বি টি আৰৰ আমাৰ যি বাস্কা চাৰ্কুল অফিচ আছে, এই চাৰ্কুল অফিচৰ আপোনাৰ দক্ষিণ বাস্কা মৌজা, উত্তৰ বাস্কা মৌজা আৰু মধ্য বাস্কা মৌজাৰ এই মাটি মানুহ য'ত বসবাস কৰি আছে বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে, এইখিনি ট্ৰাইবেল বেল্ট আৰু ব্লকত পৰে। সেই ঘনশ্যাম দাসক সুধিছোঁ মই আপোনাৰ যে যি মাটিখিনি সমস্যা আপুনি সমাধান হ'ম বুলি কৈ চাকৰিৰ দালাল। আপোনাক এটা কথাই আজি মিডিয়াত স্পষ্ট কথা কৈছোঁ, আপোনাক কৈছোঁ ঘনশ্যাম দাস, যদি আপোনাৰ যদি সঁচাকৈ যদি প্ৰুফ আছে তেনেহ'লে এই চাকৰিৰ নামত পইচা এম পিৰ পৰা দালালি কৰা পইচা প্ৰমাণ দিয়ক 24 ঘণ্টাৰ ভিতৰত। যদি আপুনি দিব নোৱাৰে আপোনাক 48 ঘণ্টাৰ ভিতৰত আদালতৰ পৰা চমন জাৰি কৰি আপোনাৰ মানহানি গোচৰৰ ৰচিদ যেতিয়ালৈকে দিব নোৱাৰে তেতিয়ালৈকে মই আপোনাৰ সন্মুখীন নহ'ম। এটা কথা স্পষ্ট ৰাখক যে বাঘৰ লেঙেৰে কাণ খোজালে কি অৱস্থা হয় সেইটো কথা মনত কৰক। 4 নম্বৰ কথা, আপুনি সেই দেৱেন ডেকাৰ কথা কৈছে, এজন মৃতকক আপোনালোকে শান্তি নিদিলে। সেই দেৱেন ডেকাৰ পৰিয়ালটো সোধক জনদাসে পইচা লগত জড়িত আছো না নাই, কাৰণ তেওঁলোকে মোৰ বিৰুদ্ধে কৰা কেছটো কোৰ্টে খাৰিজ কৰি কেনে কোনো প্ৰমাণ নাপাই খাৰিজ কৰি দিছে। সোধক যায় কেনে তেওঁলোকক। এটা কথা মন কৰিব, আজি বি টি আৰৰ 22 লক্ষ অবৰ ৰাজ্যৰ স্বাৰ্থৰ এই সংগ্ৰামখনক আপোনালোকে নিজৰ স্বাৰ্থ ৰূপায়ণ কৰি 2020 চনত যি 20 চনৰ সেই পৰিষদৰ নিৰ্বাচনত প্ৰমোদ বড়োক ভোট দিলে, এ পিবিলাক ভোট দিলে দখনা পিন্ধিব লাগিব, এ পিবিলাক ভোট দিলে আপোনালোকে বড়ো ভাষা ক'ব লাগিব। সেইজন ঘনশ্যাম দাসে আজি কি কয়, দখনা পিন্ধা লাগিব নে নালাগিব? আজি সেইজন ঘনশ্যাম দাসে কি বুলি কয় যে আজি বড়ো ভাষাত তেওঁ ভাষা কয়। এটা কথা মন কৰিব, অবৰৌ সুৰক্ষা সমিতিয়ে বড়োবোৰৰ মাজত সংঘাত সৃষ্টি কৰাৰ কাৰণে অবৰৌ সুৰক্ষা সমিতিৰ জন্ম হোৱা নাছিল। অবৰৌ সুৰক্ষা সমিতিৰ জন্ম হৈছিল BTCৰ সন্নিৱিষ্ট হোৱা BTC নামৰ চুক্তিত ইয়াৰ পৰিশোধন বা ইয়াৰ সংযোজন কৰি আমাৰ ইয়াৰ ভিতৰত থকা মানুহখিনি যিখিনি হাৰাশাস্তি হৈছিল সেইখিনি প্ৰাপ্য অধিকাৰখিনি চৰকাৰে পোৱাৰ স্বাৰ্থতে জন্ম হৈছিল। কিন্তু একচাম আপোনালোকৰ নিচিনা স্বাৰ্থপৰায়ণ ব্যক্তিৰ কাৰণে আজি আমাৰ ৰাজনৈতিক স্বাৰ্থ পূৰণ কৰা আপোনালোকৰ কাৰণে কিছু সংখ্যক ব্যক্তিয়ে অবৰৌ সুৰক্ষা সমিতিৰ নামত কেৱল দালালি কৰি নিজৰ স্বাৰ্থৰ কাৰণে বড়োৰ মাজত সংঘাত সৃষ্টি কৰা মেইন নায়কসকল আপোনালোকে। 3 নম্বৰ কথা, আপোনালোকে কৈছে যে হীৰেণ শৰণীয়াক আমি 1 কোটি 2 কোটি ব্যৱসায় কৰা কথা মনত পৰেনে? আপোনাৰে GSPৰ কৰ্মী মিন্ময় দত্ত দুমনিৰ তেওঁ সোধক, প্ৰমোদ বড়োৰ লগত বহাৰ কাৰণে চিফৰ লগত বহাই কেনে হীৰেণ শৰণীয়াক মই উদ্যোগ কৰা কথা সেই মিন্ময় দত্তই মোক টেলিফোনিং কৰি কথাষাৰ কৈছিল নে সোধক। সেই মিন্ময় দত্তই যোৱাকালি এই প্ৰেছ মিট মই কাউণ্টাৰ দিম বুলি কোৱাৰ কাৰণে সেই মিন্ময় দত্তে মোক হোৱাটছআপত মেছেজ দিছে, দাদা সাৱধান চলিব, যিকোনো কথা দিয়াৰ আগতে আপুনি ভাবি চিন্তি কৰিব। মই আপোনাক প্ৰশ্ন কৰিব খুজিছোঁ যে GSPৰ নামত আৰু MCLৰ নামত আপুনি কাৰোবাক গুণ্ডা কৰি ৰাখিছে নেকি? এই জনদাসে এই আই মাতৃ অসমৰে কাম কৰা সন্তান, অবৰৌ জাতি ভাইসকলৰ কাৰণে প্ৰকৃত কাম কৰা ব্যক্তি, আপোনালোকৰ নিচিনা দালালগিৰি কৰি কেনে এটা EM হোৱা নাই, MCL হোৱা নাই, এনেকুৱা গুণ্ডা বহি ৰাখিছে নেকি? গুণ্ডা এইকাৰণে কৈছোঁ ক মিন্ময় দত্তৰ লগত মোৰ ব্যক্তিগতভাৱে কোনো শত্ৰুতা নাই, কিন্তু আপোনাৰ পোষ্টটো মোক হোৱাটছএপত দি মোৰ জীৱনৰ প্ৰতি ভাবুকি সৃষ্টি কৰা আপোনাৰ নিচিনা এই GSPৰ সংগীসকলে মোক ভাবুকিৰে অধিকাৰ ক'ত পালে? 3 নম্বৰ কথা, পাঠশালাত আপোনাৰ ঘনশ্যাম দাস ডাঙৰীয়া, আপুনি MP ডাঙৰীয়া, হীৰেণ শৰণীয়া আদি কৰি বিভিন্ন মানুহে ইয়াৰ সহযোগী বা মানুহে আপোনালোকে পাঠশালাৰ হীৰেণ শৰণীয়াৰ লগত আপোনালোকে ডিল কৰি কেনে বহোৱা নাই যদি বহোৱাৰ প্ৰমাণ কৰিব পাৰে মোৰ লগত সম্পূৰ্ণ ৰেকৰ্ডিং আৰু ভিডিঅ' ফুটেজ আছে, চেলেঞ্জ কৰোঁ আপোনালোকক, যদি পাৰে এই প্ৰমাণটো আপোনালোকে আজি নোহোৱা কৰি দিয়ক। এটা কথা মন কৰিব MCL ডাঙৰীয়া, অবৰৌ 22 লক্ষ ৰাইজৰ স্বাৰ্থ নিহিত থকা সংগ্ৰামখনৰ স্বাৰ্থত আপোনাক সময়ে সময়ে কিন্তু আপোনাৰ কৰ্মৰাজি কিন্তু উলংঘা কৰা নাই, বাধ্য নকৰিব। আপোনাৰ MCL ফাণ্ডৰ 15 বা 20ৰ গোটেই ডিটেইলছখিনি এই মোৰ বকচৰ ভিতৰত সোমাই থোৱা আছে। মন কৰিব, আপোনাৰ MCL আৰু EM হিচাপত কোন দিলীপ বড়ো, কোন দীপক বড়ো, সেই আপোনাৰ যে সেই ঠিকাদাৰবিলাকক যে আপুনি কাম দিছে তাৰ তথ্যও কিন্তু এই জনদাসৰ লগত আছে। সেয়েহে শেষত ঘনশ্যাম দাস ডাঙৰীয়া এটা কথা কওঁ, দালালি বুলি কোৱাৰ আগত
এটা কথা মন কৰিব যে দালাল কৰে তাক দালালি বুলি নক'ব কাৰণ তেওঁলোকৰ কোৱাৰ অধিকাৰ নাই মই জন দাসে আপোনাক মিডিয়াত থৈ প্ৰত্যাহ্বান জনাইছোঁ আপোনালোক অবৰৰ দালাল কাৰণ যিসকল অবৰৰ ৰাজ্যৰ সেই মনোজ দাস বিদ্যুৎ কলিতা সঞ্জয় দাস আৰু মহেন্দ্ৰ হীৰা জয়মুনা খাতুনৰ নাম লৈ আপুনি 2015 চনৰ পৰা আজিলৈকে যি MCLA গাড়ীত বহি আছে তেওঁলোকৰ সকলো কথাক মান সন্মান গোটেই নষ্ট কৰি আপোনালোকে কি কৰিলে আজি গাড়ীত বহি ক্ষমতাৰ ৰাগিত সেই সকল ব্যক্তিক আপোনালোকে মঞ্চত লৈ কেনে আজি APPLক জিকাবৰ কাৰণে ককলাবৰী ৰাইজক আপোনালোকে বুজাই পৰা আছে সেই ৰাইজক কৈছোঁ ককলাবৰী ৰাইজক এই অকল দালালৰ কথা নুশুনিব এসময়ত ননকে খগ্ৰাবাৰী নৰসিংবাৰীত এওঁলোকৰ দ্বাৰা দিয়ে ৭৫জন মানুহক হত্যা কৰা হৈছিল সেই মনোজ দাসক হত্যা কৰা হৈছিল সেই আপোনাৰ সঞ্জয় দাস বিদ্যুৎ কলিতা কিন্তু নিথুৰা দেহা পৰিচয় ছবি আপোনালোকে পাহৰি নাযাব কাৰণ আজি ককলাবাৰী পৰিষদৰ নিৰ্বাচনত কেৱল নিৰ্বাচন হৈ থকা নাই কাৰণ কিয় এইবাৰ যদি কিবা কাৰণত GSP EPPL আৰু এওঁলোকৰ মিত্ৰ চৰকাৰৰ নামত যদি আপোনালোকে পুনৰবাৰ যদি ট্ৰেক্টৰৰ ছবিত ভোট দিয়ক মন কৰিব আপোনালোকৰ যিখিনি চৰ্ণা বৰলা ভূটেপা খাগ্ৰাবাৰী অঞ্চলী জ্বালা এই মানুহখিনি যে গাঁও কৰ্তনৰ কথা আছে গাঁও কৰ্তনৰ কাৰণে মাত মাতাৰ কাৰণে আপোনালোকৰ কিন্তু নিৰ্দিষ্ট কোনো মঞ্চ নাথাকিব জানে আপোনালোকে এওঁলোক কেৱল ক্ষমতাৰ ৰাগিত চলা এওঁলোক ব্যক্তি এওঁলোকে ক্ষমতাৰ কাৰণে আজি GSP ক'ব কালি EPPL ক'ব কালি BJP ক'ব এওঁলোকৰ নিজৰ কোনো স্থিতি নাই সদ্য ৰাইজ এই আপোনালোকৰ এই সাংবাদিক মিলতা দি মই ককলাবৰী ৰাইজক এটা অনুৰোধ কৰোঁ যে আপোনালোকে মৰি যাব এই UPPL আৰু এই ঘনশ্যাম দাস GSP এইসকলক যদি আপোনালোকে যদি 8 তাৰিখে যদি ভোট ট্ৰেক্টৰৰ ছবিত ভোট দিয়ে এটা কথাই মন কৰিব কেৱল মাত্ৰ মনোজ দাসৰ আত্মা নহয় কেৱল সঞ্জয় দাসৰ আত্মা নহয় বিদ্যুৎ কলিতাৰ আত্মা নহয় তেওঁলোকৰ গোটেই আত্মা আপোনাৰ সম্পূৰ্ণভাৱে জীৱিত অৱস্থাত যেনেকৈ হত্যা কৰিলে মৃত অৱস্থাতে আত্মাই কিন্তু শান্তি দিব নাই এটা কথা মন কৰক नोंथाङा सरखारि साख्रि नागिरदोंना नोंथांनि थाखाय मोनसे गोजोनथाव खौरां नोंथांनि थाखाय दं एडुकेट पॉइंट जेराव नोंथाङा सोलोंथाइ लानायनि गेजेरजों सरखारि साख्रिनि गुबुन गुबुन रोखोमनि गोब्राब आनजादफोरखौ उथ्रिसारनो हागोन आरो गावनि आथिङाव गसंथानो हागोन बे एडुकेट पॉइन्टआव नोंथांमोना SCC बैंक PO बैंक क्लार्क बैंक SO UPSC FSC डिफेन्स रेलवे स्टेट इन्सुरेन्स AAO ADO एसिस्टेन्टजों लोगोसे स्टेट लेभेल जब आरो माखासे सरखारि साख्रिनि आनजादाव गोनांथि जानाय आयदाफोराव सोलोंथाइ लानो हागोन मख'नो गोनांदि बे सोलोंसालियाव साख्रिनिल' नङा बेयाव MBA आरो सैनिक स्कुल बायदियाव एडमिशननि थाखाय एन्ट्रेन्स होनो थाखायबो सोलोंथाइ लानो हागोन बे सोलोंसालियाव गाहाम थाखो खथानि सुबिदा दं आरो सम मथे नोंथांनि सोलोंथाइखौ बे सोलोंसालियाव होनाय जागोन बेखौबो मिथिनांगोन दि बे एडुकेट पॉइन्टआव सोलोंथाइ लानानै बावैसो 2021-22 इं मायथाइनि SSC GDनि आनजादाव गासै 11 सा सोलोंसाफोरा उथ्रिसारनो हादों बारा नङा गासै 15,000 रांजोंनो नोंथाङा बे सोलोंसालियाव 6 दानसिम सोलोंथाइखौ लानो हागोन बे सोलोंसालिया क'क्राझार बरपेटा रड गवालपारा आरो बङाइगावआवबो दं क'क्राझाराव सोलोंथाइ लानो गोसो गुदुं जानाय सुबुंफोरा 70020261333 9101 536360 70020261333 9101536336